প্ৰিয় বনবাসীসকল, এছ.আই. junmonirabhaৰ মৃত্যুৱে সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ সময়তেই পুনৰ এইখন ৰাজ্যত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। আৰু এই ঘটনাটোৰ ফলত chumitrarabhaৰ মৃত্যু ঘটে। হয়, কালি সংঘটিত হোৱা গুৱাহাটী খাৰঘুলিত গেমন ইণ্ডিয়াৰ পানী পাইপ ফাটি বহু লোকৰ ঘৰ অনিষ্ট হোৱাৰ লগতে এগৰাকী মহিলাৰ মৃত্যু ঘটে। আৰু এই মৃত্যু হোৱা মহিলাগৰাকীৰ নাম হৈছে chumitrarabha। জানিব পৰা মতে এই ভয়ংকৰ ঘটনাৰ ফলত এই মহিলাগৰাকী নিজ কন্যা আৰু জোৱায়েকৰ সন্মুখতেই মৃত্যু ঘটে। এই ঘটনাৰ ফলত গুৱাহাটী খাৰঘুলিৰ 28টাকৈ পৰিয়ালৰ থকা ঘৰৰ লগতে যান বাহনসমূহো ভাঙি চুৰমাৰ হৈ পৰে। এই ভয়ংকৰ ঘটনাৰ ফলত বৰ্তমান সময়ত সেই লোকসকল দিশহাৰা হৈ পৰিছে। লগতে ক্ষতিগ্ৰস্ত হোৱা এই পৰিয়ালসমূহে উচিত ক্ষতিপূৰণ পাই যেন তাৰেই কামনা কৰিছোঁ। লগতে মৃত্যু হোৱা মহিলাগৰাকী অৰ্থাৎ chumitrarabhaৰ আত্মাই যেন চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।